নমস্কাৰ, মোৰ নাম শ্ৰী মিথুন পাল। আপোনালোকে গম পায় আমি এতিয়া বৰ্তমান বাম খেতিত খুব জড়িত হৈ আছোঁ। কিছুদিন পূৰ্বে আমাৰ ৰাংচালি এৰিয়াত আমাৰ বিশাল পাল নামৰ গ্ৰুপ লিডাৰে ইয়াত আমাৰ ৰাজু নেৱাৰ যাক বাম খেতি কৰিবৰ কাৰণে জেড এছ বি আৰু ব্লেক কাৰ্বন মাৰিবলৈ দিছিলে। এই জেড-এছ-বি ব্লেক কাৰ্বন মৰাৰ ফলত সেই গছবোৰৰ কেনেকুৱা কি ৰিজাল্ট আহিছে আমি দাদাৰ লগত কথা পাতিম। আৰু এই বস্তুটো বিশেষকৈ তেখেতে ব্যৱহাৰ কৰিছিলে আপোনাৰ তিয়ঁহ খেতি, তিয়ঁহ আৰু স্কচ খেতিত ব্যৱহাৰ কৰিছিলে। তিয়ঁহ খেতিটো জাষ্ট নতুন আৰম্ভ কৰিছে, তাৰ লগত যোনটো স্কচ খেতিত কৰিছে আপোনালোকক আমি দেখাব বিচাৰোঁ। গছবোৰ কিমান ধুনীয়া হৈছে, গছৰ কালাৰ চাব পাৰে, গছৰ পাতৰ শ্বাইনিংবোৰ চাব পাৰে, খুব ধুনীয়া হৈছে। আৰু ফলো অলপ চলপ লাগিছে, ইয়াত ফল এটা দুটা ফল আহিছে, আপোনালোকক আমি দেখাব বিচাৰিছোঁ। আৰু এই ফল দেখিবলৈ আহোঁতে আমি কিছুমান ইয়াত সমস্যাও আমি গম পাইছোঁ যে মাটিৰ হয়তো কিছুমান ডেফিচিয়েঞ্চি আমি ইয়াত দেখা পাইছোঁ, যেনেকুৱা জিংক প্ৰয়োজন আছে, বৰণৰ প্ৰয়োজন আছে, কেলছিয়ামৰ প্ৰয়োজন আছে। আমি দেখা পাইছোঁ কিছুমান গছত অলপ চলপ আমি বেমাৰো দেখা পাইছোঁ। সেই সম্পৰ্কে তেখেতৰ লগত আমি কথা পাতিছোঁ, কি দিলে ভাল হ'ব। আৰু এই আমাৰ জেড-এছ-বি আৰু ব্লেক কাৰ্বন দাদাই ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে আমি দাদাৰ পৰাই অকণমান আমি জানিব বিচাৰিছোঁ। দাদা অকণমান জনাবচোন। এনেতো ভালেই আছে, গছৰ গঠনো ভাল দেখিছোঁ আৰু গছৰ কালাৰো ভাল আছে। ফল এতিয়া লাগিব ধৰিছে আৰু চাওঁ। হয়, ঠিক আছে। তো দাদাই এইটো প্ৰথমবাৰৰ আমাৰ পৰা কৰি আছে। আমি দাদাক আৰু দুটামান বস্তু ছাপৰ্টিঙৰ কাৰণে কৈছোঁ, কাৰণ তেখেতে অলৰেডি বাম খেতি বেছিকৈ কৰে, যেনেকুৱা ধনিয়া কৰে, তেখেতে গোমধান কৰিছে, প্লাছ লগত তিয়ঁহ খেতি কৰিছে। আমি সেইখিনিক অলপ গুৰুত্বৰ কাৰণে দাদাৰ লগত ভূৰকচকৰ কথা পাতিছোঁ আৰু ব্লেক কাৰ্বন জেড-এছ-বি কণ্টিনিউ কৰিব কৈছোঁ। আৰু লগত এই যোনখিনি ডেফিচিয়েঞ্চি হৈছে, ডেফিচিয়েঞ্চিৰ কাৰণে আমি দাদাক চেম্পিয়ন 7 আমাৰ প্ৰভাইড কৰিছোঁ, ৰিফ্ৰেছ প্ৰভাইড কৰিছোঁ। কাৰণ এই সমস্যাটো যদি তেখেতৰ সমাধান হয়, আমি যেতিয়া আহি দেখা পাইছোঁ, তেখেতৰ লগত কথা পাতিছোঁ, তেখেতে আৰু উন্নত কোৱালিটিত বিজনেছটো কৰিব পাৰিব বুলি আমি ভাবিছোঁ। ফলৰ কালাৰ গঠন গোটেইখিনি ভাল হ'ব বুলি আমি ভাবিছোঁ। গোটেই ভিডিঅ'টো আমাক কৰিবলৈ সহায় কৰিছে আমাৰ বিশাল পাল, আৰু আমি দাদাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ বস্তুখিনি কৰাৰ কাৰণে, আৰু আমাক ভিডিঅ'টো বনাবলৈ চান্স দিয়াৰ কাৰণে আমি দাদাক ধন্যবাদ জনাইছোঁ। জয় আদিত্য, জয় অসম।